আজিৰ পৰা আৰু মই ভিডিঅ' নবনাওঁ ঘৰত আমাৰ মাক কোনোবা কথা লগাইছি মই বোলে ইউটিউবত বোলে আল বাল মানে কি বেয়া বেয়া কথাই দি মানে বেয়া বেয়া ভিডিঅ' বনাই থাকো মাক মানে কি বহুত ধৰণৰ মানে কথা কৈছি আৰু গাঁৱৰ কিছুমান মানুহ মানে কি গাঁৱত তিৰি গিলে কি কিছুমান মানুহ আৰু মানে কি মাক কথাগিলা কৈছি এনেকুৱা 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 মই আচলতে ভিডিঅ' কি বনাওঁ নাচা নিজিন্তাকে বস্তুগিলাখান কলিয়ে নহয় যোন মই আপোনাৰ ভিডিঅ' কি বনাওঁ আপোনালোকে ভালকে জানে মই কি ভিডিঅ' প্ৰত্যেকটা ভিডিঅ'ৰ পৰা কিবা নহয় কিবা শিকিব পাৰব আল কওঁ বাল কওঁ চুটমানি কওঁ কেলা কওঁ সুধীৰ ভাই কওঁ এইকেইটা বেয়া ভাষা কওঁ সেইকেইটা বেয়া ভাষাক বাদ দি ভিডিঅ'ত মই বেলেগ আৰু বেয়া ভাষা নকওঁ ন কিন্তু সেইকেইটা বেয়া ভাষা ক'ত কওঁ য'ত ক'বা লাগে যিকেইটা মানুহক ক'বা লাগে যিকেইটাক বাম্বু সোমাই দিব লাগে সেইকেইটা মানুহক মই কওঁ মাৰ লগত ঘৰত কাজিয়া লাগলো মায়ে আৰু আল বাল মানে কি বহুত আৰু কিবা কিবি গোটাই গালি পাইছে সেইকাৰণে এইকেইদিন মই আচলতে ভিডিঅ' দিয়া নাই নেৰাও বুলিয়ে ভাবছিলো আৰু নেৰাও দি আৰু ভাবছো ভাবি কিনে মই কথা এটা ভাবলো কি ভাবলো জানানে কোনোবাই কাবাক আল কয় বাল কয় আমাৰ মাক কোনোবাই কিবা কয় কিবা নকয় সেইগিলাকৰ লগত মোৰ মেটাৰ নাই মোক এই 50-60টামান ছাবস্ক্ৰাইবাৰ আছিল এই প্ৰথমতে আজি 1 বছৰমান আগতে মই ইউটিউব চেনেলটো খুলিছো 50-60টা মোৰ তেতিয়া ছাবস্ক্ৰাইবাৰ আছিল তেতিয়া মোক বহুত লগৰে বন্ধুৱে ঠাট্টা মস্কৰা কৰিছিল এই ভিডিঅ' কয় খুলি কৰে মানে মোক ঠাট্টা মস্কৰা কৰে আৰু এই ভিডিঅ' বনায় সি ইউটিউবত ভিডিঅ' বনায় সেনেকৈ ঠাট্টা মস্কৰা কৰিছিল মই যদি সেই সময়তে যদি মোক যে এনেকৈ ঠাট্টা মস্কৰা কৰিছিল যে হাঁহিছিল যে মোক সেই সময়তে লগৰ বন্ধু চন্ধুৱে সেই সময়ত হাঁহাৰ কাৰণে যদি মই যদি ইউটিউবত ভিডিঅ' বনোৱা যদি বাদ দিলোঁ হয় ভিডিঅ' নবনাওঁ দি মোক আৰু হাঁহিছি দেখোন মানুহগিলাই হাঁহিছি ভিডিঅ' বনোৱা বাদ দিলোঁ হয় যদি সেই সময়ত তেতিয়াহ'লে আজিলৈকে 25,000 ছাবস্ক্ৰাইবাৰ নহ'লে তেতিয়া 50-60টা ছাবস্ক্ৰাইবাৰ আছিল মই যেতিয়া প্ৰথম ভিডিঅ' বনাব লৈছিলোঁ 50-60টা তাৰপিছত 100 হ'ল তাৰপিছত 500 হ'ল তাৰপিছত 1000 হ'ল 5000 হ'ল 10000 হ'ল 15000 হ'ল 20000 হ'ল এনেকৈ 25000 আজি ছাবস্ক্ৰাইবাৰ হ'ল যদি মই সেই সময়ত সিহঁতে ঠাট্টা কৰিছি নবনাওঁ বুলি এতিয়াও কোনোবাই মাক আল কয় মোৰ ঘৰত মাৰ লগত কাজিয়া লাগছি এনেকুৱা এনেকুৱা কথা কোৱা বোলে তই ভিডিঅ'ত মই ভিডিঅ'ত কওঁ কি ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰব আৰু য'ত প্ৰয়োজন হয় তেতিয়া সেই সময়তে মই বেয়া ভাষাটো মানে কি কথাটো কৈ দিওঁ যিখিনিত প্ৰয়োজন হয় তেতিয়াহে কৈ দিওঁ গতিকে কোনোবাই আল কয় বাল কয় মই মাৰ লগত কাজিয়া লাগছি কিবা মাক যিমান যি নকওঁ মায়ে বাৰু কোনোবাই কৈছে কাৰণে মাহঁতে বুজি নাপায় যোনে যিমান আল বাল যোনে যি কৈ নাথাকক পিন মাৰি নাথাকক মাক মই ভিডিঅ' বনোৱা বাদ নেদাওঁ কিয় দিম বেলেগৰ কথা মই সেই সময়তে 50-60টা ছাবস্ক্ৰাইবাৰ থাকোঁতে মই যদি বাদ দিলোঁ আজি মোৰ 25,000 ছাবস্ক্ৰাইবাৰ নহ'লো ভগৱানৰ আশীৰ্বাদত আল্লাহৰ আশীৰ্বাদত ওপৰজনৰ আশীৰ্বাদত 25,000 ছাবস্ক্ৰাইবাৰ 25,000 মানুহে ছাবস্ক্ৰাইব কৰি নথলে হয় চেনেলটো কিন্তু কিবা এটা ভাল পাইছে সেই 50-60টা ছাবস্ক্ৰাইবাৰ থাকোঁতে মোক বহুতে ঠাট্টা মস্কৰা কৰিছে তেতিয়া হাৰ মানা নাছিলোঁ যে কোৱাটো কৈ থাকে ভাল কৈছে কি ঘণ্টা হ'ব কলি মোক কিবা কৰিব পাৰিবি নেকি কৈ কিনে কি মানুহ মুখখন কিয় দিছে ক'বৰ কাৰণে দিছে আপোনালোককো কৈছোঁ আপোনালোকে কোনোবা মানুহে যদি আপোনাক কেতিয়াবা কিবা কৈছিও যদি আপোনালোকে হান নামানিব সি এইটো কাম কৰিব পাৰিবনে নৰে তাৰ দ্বাৰাই নহ'ব সেনেকৈ যদি আপোনাক কওঁ আপুনি হান নামানিব আপুনি আৰু বেছি আগ্ৰহেৰে কৈছি ভালে হৈছে আৰু বেছি আগ্ৰহেৰে আৰু বেছি মনোযোগেৰে আপুনি সেই কামটো কৰিব চাব আপুনি যিটো ভাল পায় সেইটো কাম যদি আপুনি মনেদি কৰে ন মই ভিডিঅ' যদি একদিন নবনাওঁ যদি মোৰ কিবা ৰাতি টোপনিও নাহে মনটো ভাল নালাগে এটা হেবিট হৈ গ'ল ভিডিঅ' বনোৱা যিয়ে ভিডিঅ' বনায় ইউটিউবত ভিডিঅ' কৰে সিহঁতৰ মানে এটা হেবিট হৈ যায় এই ভিডিঅ' বনাইছে মানে কি যদি ভিডিঅ' বনাব নোৱাৰে ভাত চাতো নাযোৱা হয় মানে কি একো এটা মানে মনটো কিবা ডাউন হৈ থাকে আজি ভিডিঅ' বনোৱাই নহ'লে মোৰ একোৱে মানে কি মনটো ডাউন হৈ যায় সেইকাৰণে মই এতিয়া হেবিট হৈ গৈছে মই ৰেগুলাৰ এটা ভিডিঅ' ধুনীয়াকৈ দি থাকোঁ মোৰ এইটো এটা হেবিট হৈ গৈছে মই প্ৰয়োজনত আল কওঁ বাল কওঁ কেলা কওঁ চুটমানি কওঁ সেইটো প্ৰয়োজনতহে কওঁ মই অন্যথা নকওঁ আৰু মই এইটো কাণ কাটি কুকুৰক খুৱাম প্ৰত্যেকটা ভিডিঅ'ৰ পৰাই মোৰ কিবা নহয় কিবা এটা কথা শিকিব পাৰিব ভালকৈ ভালদৰে ভিডিঅ'টো চাই ল'ব সেইসকলক কৈছোঁ যিসকলে পিন মাৰি থাকে না পিছফালৰ পৰাই মোৰ পকৰত বম্বু ভৰাব খোজে সিহঁতক উল্টেই বম্বু ভৰাই দিম মই হাৰ মানা চলি নহয় আপোনালোকৰ ক্ষেত্ৰতো যদি এনেকুৱা ধৰণৰ কেতিয়াবা হয় কোনোবা যদি আপোনাক পিন মাৰি থাকে কোনোবা যদি ঠাট্টা মস্কৰা কৰে তেতিয়াহ'লে আপুনি হাৰ নামানিব জীৱনত যুদ্ধ কৰি সেইবিলাক এনেকৈ চাইড লগে আপুনি আগবাঢ়ি যাব আপুনি এদিন নহয় এদিন সফল হ'বই আজি ভিডিঅ'টোত মই লাইক কৰা কথা নকওঁ ছাবস্ক্ৰাইব কৰা কথা নকওঁ একো নকওঁ মোৰ মানে কি মনৰ কথাটো আজি 3-4 দিনমানৰ পৰা মানে ভিডিঅ' দিয়া নাই মাৰ লগত কাজিয়া লাগছোঁ ভাত চাতো খোৱা নাই মই এনেকৈ আৰু অলপমান কিবা লাগি আছে মাহঁতে বুজি নাপায় না এনেকৈ লাগি আছোঁ যি নহওক বাৰু আজিৰ পৰাই আকৌ ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু কোনোবাই ভাল পায় বেয়া পায় বাদ দিয়া মানুহৰ ভাল বেয়াটো থাকেই গতিকে আপোনাক বেয়া পোৱা মানুহখিনি আপুনি থুই মাৰি দিয়ক সিহঁতক আঁকোৱালি ল'ব দৰকাৰ নাই যিখিনি আপোনাক ভাল পায় সেইখিনিৰ লগত মিলা প্ৰীতিৰে থাকক কোনোবা আপোনাক পিন মাৰি থাকিবই আপোনাক পিছফালে টানিয়ে থাকিব আপোনাক পিছফালে টানি থাকিব আপুনি কেনেকৈ পিছফালে টানি থকাৰ মাজতে আপুনি ওপৰলৈ কেনেকৈ উঠিব লাগিব সেইটো আপুনি নিজৰ মাথাইদি নিজৰ কৌশলেদি নিজে নিজৰ জ্ঞান বিবেক বুদ্ধিৰে আপুনি আগুৱাই যাব লাগিব গতিকে এয়াই আৰু মনটো বেয়া লাগি আছে যা নহওক বাৰু ৰ'দো নাই বৰষুণো নাই বতৰটো গলমা গলমিকৈ আছে এয়াই আৰু ভিডিঅ'টো শেষ কৰোঁ নে কি আৰু কিনো ক'ম মনৰ কথাখিনি কৈছোঁ আৰু সেই বুলি মই ভিডিঅ' দিয়া মোৰ বন্ধ নহয় ষ্টপ নহয় ৰেগুলাৰ যাক যেনেকৈ য'ত বেম্বু ভৰাই দিব লাগে
সদায় সদায় বেম্বু ভৰাই দি যাই থাকিম তেতিয়াহ'লে আজিলৈ বাই বাই ধন্যবাদ।